আজি সংগীতা মেমৰ বাৰ্থডে যিহেতু আমি সৰু সুৰাকৈ আৰু মেমক কিবা এটা গিফ্ট দিম ভাবিছোঁ। চ' এতিয়া আমি গোটেইকেইটা কিতাপ লৈ আছোঁ। চ' চাই থাকক আৰু কেনেকৈ কৰোঁ দেখাম আপোনালোকক মেমক কেনেকৈ মানে চেলিব্ৰেট কৰোঁ আৰু ছাৰপ্ৰাইজটো দিওঁ। চ' এতিয়া আমি আহি আছোঁ। চ' চাই থাকক আৰু মানে লগৰ কেইটামানে কিতাপ লৈ আছে আৰু আমি তিনিটামান আহি আছোঁ এতিয়া কেকটো ল'বৰ কাৰণে। আজি যিহেতু সংগীতা মেমৰ বাৰ্থডে আছে, সৰু সুৰাকৈ আৰু কিবা এটা গিফ্ট দিম ভাবিছোঁ। আমি CCMO বেটছৰ 30টা আছোঁ ষ্টুডেণ্ট, গোটেই 30টা নহয়। চ' আছোঁ আমি এতিয়া 15-20টামান আছোঁ। চ' 15-20টা মানে কিবা এটা চেষ্টা কৰিছোঁ দিবৰ কাৰণে গোটেই নিজৰ নাথাকে কাৰণ আমি তিনিটা আহি আছোঁ কেকটো ল'বৰ কাৰণে। চ' চাই থাকোঁ আপোনালোকক আকৌ দেখাম মেমৰ বাৰ্থডে কেনেকৈ চেলিব্ৰেট কৰোঁ। এতিয়া কেকটো খুলি গৈ চাইছে আমাৰ পম্পী বাইদেৱে। চাই থাকক আপোনালোকে। ইমানো ভিডিঅ' বনোৱা প্ৰেক্টিছ নাই, তথাপি চেষ্টা কৰিছোঁ আৰু সময়কণ ধৰি ৰখা আৰু কেনেকৈ মেমক বাৰ্থডে দিছোঁ চেলিব্ৰেট কৰিছোঁ। চাই থাকক আপোনালোকে। এইটোৱে হৈছে আমি অনা কেকটো। চ' দেখাই আছোঁ আপোনালোকক কেনেকুৱা পাইছে জনাব। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰি দিব। চ' চাই থাকক এতিয়া মেমৰ কাৰণে অনা কেকটো এইটো আৰু ছাইডত এটা গিফ্ট আছে মেমৰ কাৰণে দেখাইছোঁ। চ' চাই থাকক পাছলৈ আৰু দেখা যাম আৰু চাই থাকক। চ' এতিয়া মেমে কেক কাটিবৰ কাৰণে ৰেডি হৈছে আৰু ফটো মাৰি আছে লগৰবোৰে। চ' দেখাইছোঁ চাই থাকক। Happy birthday, ma'am. Happy birthday. আমাৰ পম্পীয়ে কেক ভাগ কৰি আছে এতিয়া। এতিয়া পম্পীয়ে কেক কাটি আছে। দি দিয়া গোটেই কিবা CCMO বেটছ দিয়া পিনে দিয়া এই ৰ এজনে খাই আছে হয় পিনে অভিজ্ঞ আমাৰ পৰা মেমৰ কাৰণে বাৰ্থডে উপহাৰ ইমানে আছিলে। চ' টাটা বাই বাই এতিয়া আৰু হেপী বাৰ্থডে মেম ফ্ৰীছে।